আমাৰ BTC এৰিয়াৰ 15 তাৰিখৰ পৰা টেণ্ডাৰ হৈ আছে যি মাৰ্কেটে 50,000ৰ তলত এইবিলাক মাৰ্কেট বাজাৰটো আমাৰ ব্লক লেভেলৰ হৈছে আজি ইয়াত আমাৰ গেষ্ট হাউচত বদলন গেষ্ট হাউচত আমাৰ যিসকলে 50,000ৰ ওপৰত আছে মাৰ্কেট টেণ্ডাৰ বিলুটো এইবিলাক আজি টেণ্ডাৰ হৈ আছে ভালে ভালে চলি আছে এটা দুইটা নাৰা কিবা কিবি হৈ আছে মানে আমি যেহেতু পুলিচ প্ৰশাসনে যথেষ্ট হেল্প কৰিছে আৰু ইহঁতে হেল্প কৰাৰ কাৰণে আজি শান্তিপূৰ্ণভাৱে টেণ্ডাৰটো হৈ যাব আৰু আমাৰ BTCত টোটেল মাৰ্কেট আছে 112টা আৰু কেটেল মাৰ্কেট আছে 23 টেষ্টা এই মাৰ্কেটটো আজি টেণ্ডাৰ হৈ আছে শান্তিপূৰ্ণভাৱে হৈ আছে হা আৰক্ষীটো লাগিব মানুহবিলাক আৰক্ষী কিবা কিবি কয় আৰক্ষী নহ'লে দেশ নচলে যিকোনো সময়তে আৰক্ষী লাগিব আৰু আৰক্ষী আজি আমাৰ ককৰাঝাৰ প্ৰশাসনে যথেষ্ট হেল্প কৰিছে আৰু ইহঁতে হেল্প কৰাৰ কাৰণে আজি শান্তিপূৰ্ণভাৱে টেণ্ডাৰটো হৈ আছে চবেই বিচাৰে পাৰ্টিচিপেট কৰক সকলো পাৰ্টিচিপেট কৰক পাৰ্টিচিপেট এটা দুইটা দেখিছোঁ আমি মানা কৰিছোঁ সেই ধৰণৰ কৰিব নালাগে বুলি আমি মানা কৰিছোঁ কাৰণ সকলোৱে টেণ্ডাৰ দিব যি যি টেণ্ডাৰত ভালকৈ বিড হ'ব ইয়ে পাব আৰু আমি এইটো খাকবা মানা কৰিব আমাৰ কি নাই আমি সকলোকে টেণ্ডাৰ দিব লাগিব আৰু সকলোৱে টেণ্ডাৰ দিছে টেণ্ডাৰটো অ'পেনটো আজি কৰিব কিন্তু আকৌ আমি 22-23 তাৰিখতে এইটো যিসকলে যেনিবা কোনোবা এনেকুৱা টেণ্ডাৰ মাৰে যিটো 4 লাখ আছে এইটো 22 লাখত মাৰি দিয়ে এই টেণ্ডাৰবিলাকক আমি দিবও নোৱাৰোঁ কাৰণ মাৰ্কেটৰ কথা আছে মাৰ্কেটৰ খাজনাটো বেছি হৈ যাব এইবিলাকো আমি চাই দিব আৰু চিলেকশ্যন কৰি দিব Hey,
দে না, সরাই দে, ধাক্কা মারি সরাই দে সব। ধাক্কা মারি সব সরাই দে, সব সরাই দে। সব সরাই দে, সব সরাই দে। আমাদের শৃঙ্খলাবদ্ধভাবে আর নিজৰ নিজৰ নিষেধাজ্ঞাসমূহ দাখিল দিয়ে দিব লাগে। আপোনালোকৰ বিশেষ অনুৰোধ, আমাৰ 2টা বজালৈকে যথেষ্ট সময় আছে। আবেলি 2 বজালৈকে আমাৰ সময় আছে। নিজৰ নিজৰ নিষেধাজ্ঞাসমূহ দাখিল দিব লাগে। যিসকল নিষেধাজ্ঞাৰে ইতিমধ্যে নিজৰ নিজৰ নিষেধাজ্ঞাসমূহ দাখিল দিয়া হয়, আপোনালোকৰ বিশেষ অনুৰোধ, কাৰণ পিছত বহুতো নিষেধাজ্ঞাৰী